প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এটা স্পেচিয়েল প্ৰডাক্ট থাকে আৰু সেই প্ৰডাক্টকেইটা ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট বুলি কয়। আহকচোন আজি আমি সেইকেইটা জানো কি হয়। বাক্সা হানি, মৌ, ধেমাজি ৰঙা চাউল, দৰং পাচলি, কামৰূপ এৰী মুগা আছাম চিল্ক, মৰিগাঁও গোমধান, বঙাইগাঁও গোমধান, গোৱালপাৰা কল, ডিব্ৰুগড় চাহপাত, হাইলাকান্দি তামোল, কাছাৰ সুগন্ধিত যিবোৰ চাউল, জহা বৰা এইবোৰ, লখিমপুৰ হেণ্ডলুম প্ৰডাক্ট, যোৰহাট ভোট জলকীয়া, মাজুলী সৰিয়হ, শ্ৰীভূমি তামোল আৰু বেতবাহ, কোকৰাঝাৰ মাছৰুম, কামৰূপ কল, শোণিতপুৰ চাউল, তিনিচুকীয়া নেমু টেঙা, শিৱসাগৰ চাউল, বৰপেটা বেল মেটেল প্ৰডাক্ট মানে কাঁহ বাচনৰ যি তৈয়াৰ কৰে তাত, চিৰাং লেমন নেমু, গোলাঘাট চাহপাত আৰু চাচি, কাৰ্বি আংলং আদা, চৰাইদেউ চাউল, ধুবুৰী জলকীয়া আৰু টেৰাকটা, চাউথ চালমৰা মানকাছাৰ বাদাম যিটো পিস্তা কাজু সেইটো, নলবাৰী চাউল, নগাঁও পাৰ্ল, ওদালগুৰি চাহপাত, ডিমা হাছাও আটা, বজালী চাউল, বিশ্বনাথ চাহপাত, তামোলপুৰ মৌ, হোজাই গুড়। আৰু আপোনালোক কোনখন ডিষ্ট্ৰিক্টৰ হয় কমেণ্টত জনাব।